গাইজ কি খবৰ নিশ্চয় ভাল। আজি জন্মাষ্টমী, তো সেইকাৰণে মই নামঘৰলৈ আহিছোঁ আজি। তো এইটো দেখিছে এটা ভাল লোকেশ্যনত আছোঁ, বেলেগ এটা লোকেশ্যন, এইটো আমাৰ গাঁৱৰ এটা পৰিৱেশত। তো মই নামঘৰলৈ গৈ আছোঁ। ব'লকচোন আজি নামঘৰত গৈ কি হয় কি নহয় তাকে চাওঁগৈ, ব'লক। এনে আমাৰ ডালিমী খুৰী, এয়া আমাৰ কৃষ্ণ দাইটি মুখ ধুই আছে। তামোল খাইছে? তামোল খাইছিলোঁ, ইয়েছ তামোল খাইছিলোঁ হয়। সেইকাৰণে মুখখন ৰঙা ৰঙা হৈ আছে। কৃষ্ণ দাইটি ভিডিঅ' অকণ কৰিলোঁ প্ৰভু হয়। আজি মই তামোল খাইছিলোঁ। নাই মই বহিমহে আজি। মানুহবোৰ আছে ন, ভকত বৈষ্ণৱ আছে নহয়। মুখস্থ
তই মোৰ ভিডিঅ'টো একদম ওলাবি আৰু তই মেইন মানুহ মোৰ ভিডিঅ'ত কি চলি এবাৰ যাওঁ এই দীঘলি এবাৰ যা তই ইউটিউবত ওলাবি না কি চাহ আৰু কোন হা কোন নাই দেখা হাই কৃষ্ণ